আজি পুৱাই পুৱাই ঢাপলি মেলিলোঁ আমাৰ ওচৰতে হৈ থকা পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ 32 সংখ্যক শিশু সমাৰোহ। ভাবিলোঁ আপোনালোককো ভিডিঅ' এটা কৰি দেখাই থৈ যাওঁ। ৰাতিপুৱাই পালোহি, বৰ্তমানে মানুহো ইমান গোট খোৱা নাই, অলপ দৃশ্যটো দেখাই লৈছোঁ। এইফালে আমাৰ মইনা পাৰিজাতৰ দলসমূহ একাদিক্ৰমে গোট খাইছেহি আৰু বৰ্তমানেও আছে বাৰু বহুতো দল আহিবলৈ। এতিয়াও প্ৰায় 8:30 হৈছে বৰ্তমানে, আৰু প্ৰায় 9টামান বজাত আৰম্ভ হোৱাৰ কথা আছে। গতিকে সকলো দল প্ৰায় আহিছে বুলি ক'ব পাৰি। আৰু এইফালে আমাৰ শোভাযাত্ৰা আৰম্ভণি কৰিবৰ বাবে বিশিষ্ট অতিথি আমন্ত্ৰণ কৰিছে, যিহেতু কমলজ্যোতি গগৈ, তেওঁ বৰ্তমান ছেবা বৰ্ডৰ প্ৰাক্তন প্ৰধান সচিব, তেখেতক আমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোকে শুভাৰম্ভ কৰিবৰ বাবে আগবাঢ়িছে। এইফালে শোভাযাত্ৰা আৰম্ভ হৈ গৈছে বৰ্তমানে। ইমান দূৰৰ পৰা যিহেতু মোৰ কেমেৰাও ভাল নহয় ন, গতিকে ভালদৰে দেখাব নোৱাৰিম। ভিডিঅ'টো যিহেতু দীঘল হ'ব, গতিকে ওচৰ পালেহি আপোনালোকক ভালদৰে দেখাম। এই ডোখৰ অকণমান স্কিপ কৰিছোঁ। এয়া আমাৰ শোভাযাত্ৰা আহি ওচৰ পালেহি। আগত আপোনালোকে দেখিছে, এয়া আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকল, আৰু তেওঁৰ লগতে ক'লা যে চাৰ্ট পিন্ধি আছে, তেওঁ হৈছে আমাৰ বিশিষ্ট অতিথি। বিশেষকৈ আপোনালোকে কৈছিলোঁ ধৰণে চিনাকি কৰি নিদিলোঁ, কমলজ্যোতি গগৈদেৱ তেওঁ গৈছে। আৰু পিছত এয়া আপোনালোকে চাই লওক। ৰ'ব কথা এটা থাকি গ'ল আপোনালোকক ক'বলৈ। বিশেষকৈ এয়া আমাৰ শোভাযাত্ৰা প্ৰদৰ্শনী শোভাযাত্ৰা নহয়, বিশেষকৈ প্ৰতিযোগিতামূলক, যিহেতু আমাৰ এয়া শিশু সমাৰোহ, গতিকে প্ৰতিযোগিতা এয়া হয়। গতিকে ভালদৰে চাওক আৰু। আমাৰ এই ঠেলাৱালাকেইজনক কিন্তু মানিব লাগিব দেই। উঠি অহা কেইজনতো ভালেই পাইছে বাৰু, ঠেলাৱালাকেইজনৰ অকণমান দিগদাৰ হৈছে কিন্তু। মই যিহেতু কৈ নিদিলেও হ'ব, আপোনালোকে গম পাইছে কোনে কি শোভাযাত্ৰাত তেওঁলোকে লৈছে। গতিকে মই মাজত কৈ থকা নাই, যিহেতু অকণমান দিগদাৰো হ'ব আপোনালোকৰ ভইচটো, গতিকে কৈ থকা নাই। আপোনালোকে নিজে যিহেতু জানিছে, মাজে মাজে কৈ দিম কিছুমান কথা বাৰু। এইফালে হৈছে বয়ন শিল্প, ধুনীয়াকৈ তেওঁলোকে দেখাই দিছে কেনেদৰে বোৱা কটা কৰা হয়, তেওঁলোকে দেখাই দিছে এইফালে। যি দেখিছোঁ মই আপোনালোকক গোটেই শোভাযাত্ৰা দেখালে 20 মিনিটৰ ভিডিঅ' হ'বগৈ, বহুত লং হ'বগৈ। গতিকে ভাবিছোঁ কি আপোনালোকক স্কিপটো কৰি দিব মন নাই ন, গতিকে অকণমান স্পীড কৰি দিওঁ ভিডিঅ'টো, তেতিয়া চাই হয়তো ভাল পাব।
এইফালে আপোনালোকে দেখিছে মাজুলীৰ মুখা শিল্প কোনে যি কয় নাজানো কিন্তু মোৰ হ'লে সঁচাকৈ বহুত ভাল লাগিছিলে তেওঁলোকে পাৰিছে অলপ প্ৰদৰ্শন কৰিবলৈ এইটো বজাই গ'ল ফুল বজাই গৈছে ফুল বজাই গ'ল কাঠি খেলটো খেলিব নোৱাৰে আকৌ চবেই আজিকালি ল'ৰা ছোৱালী আমিখিনিয়ে খেলি দিয়াওঁ ভাত ল'ব এইবাৰ আপোনালোকে যিসকল দেখিছে এওঁলোক চেমনীয়াৰ হয় চেমনীয়া দলৰ যিসকল আগত গ'ল ন তেওঁলোকৰ শিশু দলৰ আছিলে তো ভাগ পোৱা থাকে যিহেতু ন চেমনীয়া আৰু শিশু আপোনালোকে জানে এওঁলোক হৈছে চেমনীয়া দলৰ Kalau musuh ya. শোভাযাত্ৰা ইমানেই আছিলে এফালেদি ওলাব তেওঁলোকে সেইখন গেটেদি আৰু আমাৰ এইখন ওচৰৰ গেট ন এইখনেদি তেওঁলোকে সোমাবহি এপাক মাৰি পিনি তো আপোনালোকে দেখিছে এখন গেটেদি সোমালে তেওঁলোকে একেখিনিয়ে যিহেতু মই দেখাই নাথাকোঁ আৰু ভিডিঅ'টো দীঘল হ'ব বহুত গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব
লগ পাম নতুন এটা ভিডিঅ'তে নতুন এখন জেগাতে তো আজিলৈ ইমানেই তো বাই